আপোনালোকে এনে জানেনে মই অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি জানেনে নাই? যুদ্ধবিলাক আপোনালোকে চাইনে নাই? যেতিয়াই অসমৰ মানুহৰ বিপদ হয়, ইয়াক হিন্দুৱে হওক মুছলমানেই হওক, যেতিয়াই মানুহৰ ঘৰ উচ্ছেদ হয় তেতিয়া সদায় মই মানুহৰ মাজত থাকোঁ, মানুহৰ লগত কাম কৰোঁ। গতিকে এইবাৰ আমি আপোনালোকৰ ওচৰলৈ যোৱাবাৰটো আমাৰ আৰু আপোনালোকে যোৱাবাৰ এইটোত হেৰি আছিলে নাই? এইটো নাওবৈচা পৰিছিল নাই? লখিমপুৰ যোৱাবাৰটো আমাৰ আজিজোৰ জিকিছিলেই, মাত্ৰ 1300 ভোটত হাৰিছে, জানেনে নাই? আপোনালোকে পুৰণি নাওবৈচাৰ মানুহবিলাকে কংগ্ৰেছক দিম বুলি ভাবি দি দিলে, ভৰত নৰহক জিকালে নাই, 0 হৈ গ'ল, নাইকিয়া হৈ গ'ল। যদি আজিজোৰে 1300 ভোটত হাৰিলে, আজিজোৰক যদি দিলেহেঁতেন আপোনালোক শান্তিৰে থাকিবলৈ পালেহেঁতেন। হা, এইবাৰ সেইকাৰণে ডাক্তৰ হৰিকান্ত এইবাৰ SC কৰি দিলে। এইবিলাক বেলেগ জাতিৰ মানুহ উঠিব নোৱাৰে, অকল SC অনুসূচিত জাতিৰ মানুহ দাস মানুহে উঠিব পাৰে। গতিকে আমাৰ ডাক্তৰ হৰিকান্ত দাস এইবাৰ উঠিছে। মই আপোনালোকক সকলোকে এটাই অনুৰোধ কৰিছোঁ যে বেলেগ কথা চিন্তা কৰিব নালাগে, চকু কাণ মুদি এটাই কথা চিন্তা কৰিব লাগে যে এইবাৰ বিজেপিক হৰুৱাব লাগিব, এইবাৰ হিমন্তক খেদিব লাগিব। আৰু হিমন্তক খেদিবৰ কাৰণে কংগ্ৰেছে অকলেও নোৱাৰে, ৰাইজৰ দলেও অকলে নোৱাৰে, আমি গোটেইকেইটাই লগ লাগিছোঁ, লগ লাগি এইবাৰ সিহঁতক খেদিমেই খেদিম দেই। সেইখিনি কথাকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু আপোনালোকৰ পৰা সকলোৰে পৰা মৰম পাম বুলি ভাবিছোঁ। মই আপোনালোকৰ কাৰণে যুঁজি থাকোঁ, আপোনালোকে মোক মৰম নকৰি আমাৰ পাৰ্টিক ভোট নিদি বেলেগক দিলে লাভ একো নাই। হা, আপোনালোকৰ সংখ্যালঘু ৰাইজৰ কাৰণে আটাইতকৈ যুঁজ দিয়া মানুহটো মই। কালি উচ্ছেদ হ'ব, ময়ে গৈ উপস্থিত হ'ম, কালি আমুকটো হ'ব, ময়ে গৈ উপস্থিত হ'ম, SRৰ গণ্ডগোল হৈছে, আটাইতকৈ হুলস্থুল ময়ে কৰিছোঁ। গতিকে আপোনালোকে সকলোকে অনুৰোধ কৰিব খুজিলোঁ যাতে আপোনালোকে সকলোৱে চাই। মোক কেতিয়াবা বিধানসভাত কেতিয়াবা এই যে হিমন্তৰ লগত কাজিয়া কৰি থকা দেখেনে নাই? সঁচাকৈ চাইনে নাই? চাইনে? গতিকে আপোনালোকক আৰু মই বেলেগকৈ কোৱাৰ দৰকাৰ নাই। আপোনালোকক মই ডাক্তৰ হৰিকান্ত দাস, মনত ৰ'বনে? এই মানুহটো ডাক্তৰ হৰিকান্ত দাস মোৰ ভাই হয়, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ই সভাপতি। মোৰ এতিয়া পানীগাঁৱতে, পানীগাঁও এই লুইট ভেলী স্কুলৰ সন্মুখত। অৰিজিনেল ঘিলামৰা এই সমষ্টিৰ ভিতৰতে পৰিছে দেই, ঘিলামৰালৈকে পৰিছে ন সমষ্টিটো। ইয়াৰ ঘৰটো ঘিলামৰাত, এতিয়া খালি মাজত হ'ব লাগে কাৰণে ই ঘৰ লৈছে এতিয়া পানীগাঁৱত দেই। পানীগাঁৱত ঘৰ ল'লে। গতিকে আপোনালোকে সকলোৱে মিলি মেলি, এনেও নিজৰ এইটো সমষ্টিতে পৰে ঘিলামৰাত, কিন্তু ঘিলামৰা হ'লে বহুত দূৰ হৈ যায় যে এইটো ছাইডৰ কাৰণে। গতিকে পানীগাঁৱত ঘৰ লৈছে। চিন্তা কৰিব নালাগে, মই নিজে আছোঁ, মই নিজে এই অঞ্চলৰ উন্নয়নৰ দায়িত্ব ল'ম। সকলোকে আকৌ এবাৰ নমস্কাৰ জনাইছোঁ। হ'ব দেই।